আপনার নাম কি? মোর নাম সুফল মার্ডি। কালি আপনার লগত কি? কালি মোর লগত সিন্ডিকেট উঠাইছিল 10 টাকার কারণে কিবা ভুল বুঝাবুঝিত মোর দেহত কিবা হাত চলাইছে, এইটো থানাত কিবা মীমাংসা হৈছে। মই শ্ৰী ফিলিমন হেমব্ৰম, এগ্ৰেছিভ ৰিক্সা ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ আমি ছেক্ৰেটাৰী। আচ্ছা, যোৱাকালি আমি দেখা পাইছো যে যিহেতু বহুত পইচা টকাৰ উঠোৱাৰ কাৰণে বহুত কিবা হৈছে। ময়ো তাতে ফিল্ডত নাছিলোঁ, কিন্তু তথাপি মানুহৰ মুখৰ পৰা শুনি পাইছোঁ। মানে যোৱাকালি আমাৰ এই টেণ্ডাৰ লোৱা যিটো টেণ্ডাৰ টাউনত লৈছে, এইটোৱে আমাক মানে এই টেণ্ডাৰ লোৱা ল'ৰাবিলাক যাতে য'ত ইয়াবিলাক লয় পাৰ্কিং টকাবিলাক উঠায়, তাতে কিবা এটা এই আমাৰ ভুলৰ লগত কিবা এটা কাজিয়া হৈছিলে, মানে কিবা নিদিয়ে আৰু ইহঁতে ল'বই। এই 10 টকাৰ কাৰণে ইহঁতে অলপ ভুল বুজিৰ কাৰণে ইহঁতে মানে অলপ কাজিয়া তেজিয়া আৰু মাৰপিটো কৰিলে, অলপ ডাঙৰ হৈছে। তথাপিও আমি তেওঁক অলপ বুজাই চুজাই আমি ক'লো আমিতো সদায় এতেই থাকিব লাগিব, এতেই চলাব লাগিব। তাৰ কাৰণে আমি ক'লো এনে কেছ টেছ কৰিব নালাগে, মিলা প্ৰীতি থাকিলে ভাল। তাৰ কাৰণে আমি এটা নিজৰ ইচ্ছামতে আমি এই আমাৰ থানাত এটা মীমাংসা কৰিলোঁ। কিবা তাক ট্ৰিটমেণ্ট কৰাব আৰু কিবা এটা টকা পইচা দি দিলে খৰচাৰ কাৰণে। আমি আছে মানে আমাক যিটো বুজালে, আমাৰ কি কয় MCL আছিলে, তাৰপিছত আমাৰ MLA আছিলে, ইহঁতে আমাক বুজালে, টাউন কমিটিৰ চেয়াৰমেন আছিলে, সিহঁতে বুজালে আমালোকক। মানে এইটোতো আমি ইচ্ছামতে লোৱা নাই, এইটো চৰকাৰৰ কথা। ইহঁতে যেতিয়া টেণ্ডাৰ লৈছে ইহঁতেতো ল'বই। মানে তাৰ কাৰণে আমিও অনুৰোধ কৰোঁ আমাৰ টোটো ভাই বন্ধুবিলাক সকলক, যাতে ইহঁতৰ যিটো পাৰ্কিং লৈছে, ইয়াত টেণ্ডাৰ লৈছে যিহেতু, তাৰ কাৰণে ইহঁতক দিবই লাগিব। কিন্তু তথাপিও আমি এই আমাৰ পাৰ্কিং লোৱা ল'ৰাবিলাকক কৈ আছো, মানে যাতে এনেকা ধমকি চমকি দি টকাটো যাতে নলয়। মানে কেতিয়াবা ইহঁতৰ বিপদ থাকিবও পাৰে, মানে কেতিয়াবা কোনোবা এতিয়াই আহিছে, এতিয়াই যদি টকা খুজিলে ইহঁতে অলপ বেয়া পায়। তাৰ কাৰণে এইবিলাক কথাবিলাক কাটাকাটি হয়। তাৰ কাৰণে ইহঁতক অনুৰোধ কৰোঁ যাতে এনেকা